Probably an accident hoise. Mic testing 1 2 3. Hello friends, welcome to Kharkhua Vlogger YouTube channel. Moi holo apnakor bondhu Bitupon Chakia. Aji just like I mentioned in my previous video, ami jabo laisu jorhat moi aru mor wife Nainmani. So sub backpack, we are all full ready. Ejini hol Nainmani saw pore tai ekdom pura gear logai pura tension nai tai pura aru kali moi alop bike modification korilu. Actually amar saddle stay logalo, saddle bag kinilu aru baki sob to arrangement already asile aru baki eku nai, slight modification just only. So yake kori pelai aji vlog to start korim. Ami jabo laisi apra jorhat actually Nainmani ghorle. So aji journey to keneke hobo, kot kor rokim ki korim takelo aji vlog to eta arambo kor bisarisu, gotike welcome again and jodi video bhal lage like share subscribe kobo napa horibo. Let's start the video. বতৰ খুবে ডাৱৰীয়া ৰাতিপুৱা খুব বৰষুণ দি আছে আজি আমি একচুৱেলি ওলাব লাগিছিলে আৰ্লি এৰাউণ্ড 5:30 বাট আমি ৰখি এতিয়া 7:30 হৈ গ'ল এতিয়া ওলাইছোঁ আপোনালোকে সন্মুখত চাব পাৰে বতৰ ক'লা হৈ আছে ষ্টিল ভগৱানৰ নাম লৈ আগবাঢ়িছোঁ আৰু আই হোপ বাটত যাতে বৰষুণ নাপাওঁ এতিয়া আছোঁ আমি 6 মাইল অভাৰ ব্ৰিজ লুক এট দ্য ভিউ গাইজ বৰষুণ মটৰ এইটোৱে মজা অলপমান বৰষুণ ৰখি যায় তেন্তে ধূলিটো কমেই আৰু দেখাটো বৰ ধুনীয়া লাগে বিকজ আসাম ইজ ফুল অফ গ্ৰীনাৰী बादल और पेड़ के बीच में हम लोग जा रहे हैं जोरहाट बाइक में सो जोराबाটৰ পৰা নামিলোঁ এতিয়া প্লেন ৰাস্তা গতিকে চিন্তা নাই অলপ স্পীড বঢ়াব পাৰি মই প্লেন কৰিছোঁ এৰাউণ্ড 80 to 100 গৈ থাকিম চ' ডেট দ্য ডিষ্টেঞ্চ কেন বি কভাৰ্ড জলদি প্ৰবেবলি এটা এক্সিডেণ্ট হৈছে এখন সৰু ট্ৰাক পৰি গ'ল অ'কে पिकअप ट्रक सरू एन पड़ गल एक्सीडेंट केयरफुली चलाना है हमको जल्दी नहीं मरना है बतर आको कोला हो आमी जागीरोड पालो जागीरोड टाउन पार हलो पेपार मिल पार हलो क्या पूरा কোলা হৈ আছে বতৰটো আই গেছ বৰষুণ দিব বাট আই এম প্ৰেয়িং টু গড যে বৰষুণ নিদিয়ক পাই গ'ল টোল গেট আমি জখলাবন্ধা পাৰ হৈ আহিলোঁ এতিয়া আমি সোমাইছোঁ কাজিৰঙা নেশ্যনেল পাৰ্কৰ মেইন গেট চ' দিছ ইজ ৱেলকাম কাজিৰঙা নেশ্যনেল পাৰ্ক NH 15 চ' ৱেলকাম টু কাজিৰঙা নাও গাইজ একচুৱেলি আমাৰ দেৰি হ'ল ইয়াত আহি পাওঁতে আমি আৰু এঘণ্টা কমচে কম পাবহি লাগিছিলে ৰাস্তাত আহি থাকোঁতে নগাঁও বাইপাছত বাইকখন বন্ধ হৈ গ'ল ছাডেনলি I don't know কিয় দেন বহুত সময় যুঁজাৰ পিছত গম পালোঁ যে ভাবিলোঁ মই বেটেৰীটো ঢিলা আছে চ' বেটেৰীটো খুলি পেলাই আকৌ টাইট কৰাৰ পিছতো বাইকখন ষ্টাৰ্ট নহ'ল লাকিলি ওচৰতে যেন মানুহ আছিলে প্ৰবেবলি তেওঁ মেকানিকে হয় বা আই ডোণ্ট ন' কি হয় তেওঁ বাট তেওঁ জানে সৰু সুৰা বাইকৰ কাম চ' তেওঁ আহি চাই পেলাই ক'লে যে যোনটো প্লাগ এণ্ড প্লে যোনটো হয় বেটেৰীৰ কাষত থাকে ছুইচ যোনটো সেইটোৱে মানে কাম কৰা নাই বৰষুণত ভিজি পেলাই সেইটো মানে অলপমান শুকাব লাগিব মানে সেইটো ক'লে তেওঁ চ' কৈছে ঠেলিলে ষ্টাৰ্ট হ'ব চ' তেখেতে আৰু দুজনমান মানুহ লগ পাই ঠেলি দিলে ষ্টাৰ্ট হ'ল বাইকখন চ' সেইবোৰ কৰোঁতে এঘণ্টা দেৰি হ'ল আজি আদাৰৱাইজ আমি এইখন আৰু আগতে পাৰ হ'ব লাগিছিলে যি কি নহওক শিৱ বাবাৰ কৃপাত আমি আহিব পাৰিলোঁ এটলিষ্ট সিমান এটা বাধা বিঘিনি নেওচি পেলাই বৰষুণৰ ৰাস্তাত যথেষ্ট পাইছিলোঁ এতিয়া আমি কাজিৰঙা পাইছোঁ গৈ আছোঁ চ' লেটছ কেৰি অন
সো ৰাস্তাটো বহুত ধুনীয়া কাজিৰঙা সমানেই এনজয় কৰক আপোনালোকে জাৰ্নিটো Friends, here's the speed limit Kazirangat. You cannot drive too fast. So, I mean, lahe jabo laga hoise etia. Yeah, speed limit 40 or below 40 jabo lage. তো চাইটা আছে ইয়াৰ পৰা গোটেই কাজিৰঙাৰ ভিতৰত গতিকে যেতিয়া আহিব সাৱধানে আহিব স্পীড লিমিটখিনি চাই আহিব এই স্পীড ট্ৰেপ আছে চাইটা জায়গাত এটা পালো আৰু তিনটা আছে এটা যে ফার্স্ট ভিউ পয়েন্ট বাট আমি ইয়াত নৰখো আমি আমাৰ আগত ৰখিম গৈ ইয়াত কিছুমান টুৰিষ্ট অলৰেডি ৰখি আছে ইয়াৰ অলপ আগত গৈ আৰু এটা ভিউ পইণ্ট পায় তাৰ পৰা আৰু ভালকৈ দেখা পোৱা যায় ফ্ৰেণ্ডছ সেইটো গড় চাওক আঙুলিৰ পোনে পোনে চাওক সেইটো গড় মই পাৰোঁ ষ্টিল ফটো লৈ পেলাই দি দিম নানমণি কোৱাচোন কেনেকুৱা লাগিছে আহি পেলাই এতিয়ালৈকে আচ্ছা এইটো হৈছে ছেকেণ্ড স্পীড ট্ৰেপ 30 ফিট গৈ আছোঁ আমি এতিয়া অ'কে এই গেটখন নোপোৱালৈকে আপুনি 21 ফিটত গৈ থাকিব লাহে লাহে তাৰপিছত আপুনি স্পীড বঢ়াব পাৰিব বিকজ ইয়াত কেমেৰাটো আছে সেইটো কেমেৰাটো এতিয়া আমি পালোহি বুঢ়ীআই মন্দিৰ এজনা দুৰ্গা মন্দিৰ আছে ইয়াত বাটৰুৱাই সদায় ৰখি পেলাই ইয়াত এবাৰ মাৰ ওচৰত মূৰ দোৱা আশীৰ্বাদ ভিক্ষা কৰি যায় নন্দনীও ৰখিব মন চ' ইয়াতে ৰখোঁ আৰু এইটো হৈছে লাষ্ট স্পীড ট্ৰেপ ইয়াৰ ওচৰত আগলৈ আৰু স্পীড ট্ৰেপ নাই এইটো একেবাৰে শেষৰটো ফ্ৰেণ্ডছ আমি এতিয়া পাইছোঁ কাজিৰঙাৰ মেইন গেট আই মিন টু চে যিফালে কাজিৰঙা নেশ্যনেল পাৰ্ক সোমাব পাৰি এইখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমি পাই গ'লোহি দেৰগাঁৱত আছে অসম পুলিচৰ ট্ৰেইনিং চেণ্টাৰ সকলোৱে জানে যদি নাজানে তেনে শিকি লওক ৰাস্তাতে আছে অলপ দেখা হ'ব আপোনালোকে টাউনখন বেছি ডাঙৰ নহয় বাৰু আৰু অলপ ঠেকো হয় এয়া হৈছে কাজিৰঙা ইউনিভাৰ্চিটি এতিয়া আমি পাম চুকাফা ক্ষেত্ৰ বহুত ডাঙৰ এটা ঠাই য'ত চুকাফা ক্ষেত্ৰ বনোৱা হৈছে আহোম স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত আৰু এয়া হৈছে চুকাফা ক্ষেত্ৰৰ গেট এয়া চাওক কিমান বৃহৎ কিমান ডাঙৰ এই গোটেই কেম্পাছটো সন্ধিয়া হ'লে লাইটেৰে বৰ ধুনীয়াকৈ সজাই তোলা হয় ইয়াৰ পৰা যোৰহাট এপ্ৰক্সিমেটলি 10 to 15 কিলোমিটাৰ মাত্ৰ পামেই বেছি দূৰ নাই আৰু তো আমি যোৰহাট পাৰ হ'লোঁ এইমাত্ৰ বাইপাছ পাৰ হৈ গ'লোঁ লাইক আই ছেড যোৰহাটত সোমাব নালাগে নাৰায়ণমণি ঘৰ যাব হ'লে যোৰহাটৰ পৰা শিৱসাগৰ আহিব লাগিব আৰু এপ্ৰক্সিমেটলি 20 কিলোমিটাৰমান আহিব লাগে চ' আমি জাষ্ট বাইপাছ ক্ৰছ কৰিছোঁ ফাৰ্ষ্ট বাইপাছটো এতিয়া মই তেল ভৰাব লাগিব তেল ৰিজাৰ্ভত লাগিছে অলৰেডি ফ্ৰেণ্ডছ এইখন হৈছে জিষ্ট যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি চ' এইখন পাৰ হোৱাৰ পিছত আমি পাম এতিয়া মেলেং চাৰিআলি আফটাৰ মেলেং চাৰিআলি আমি পাম লাহদগড় চাৰিআলি
আৰু লাহদগৰ চাইডে দিয়ে হ'ব নয়নমণি ঘৰ কি ৰাস্তা ইমান ডাঙৰ গাঁত পুখুৰীৰ নিচিনা এয়া হ'ল নেশ্যনেল হাইৱে দেই ৰাইজ অসমৰ ৰাস্তাৰ অৱস্থা এয়া এনিৱে আমি লাহদগৰ পাই গ'লোঁ ফাইনেলি এইটো হ'ল লাহদগৰ চাৰিআলি এতিয়া আমি ল'ব লাগিব ৰাইট টাৰ্ণ এয়া ৰাস্তা অ'কে চ' এয়া হৈছে লাহদগৰ চাৰিআলি চিধা গ'লে শিৱসাগৰ ডিব্ৰুগড় এইফালে যোৰহাট এইফালে লাহদগৰ লেটছ গ' ইণ্টাৰেষ্টিংলি যেতিয়া ফাৰ্ষ্ট টাইম নয়নমণিৰ হাত খুজিব আহিছিলোঁ আই মিন টু চে মেৰিজ প্ৰপ'জেল দিবলৈ আহিছিলোঁ তেতিয়া এইটো ৰাস্তাতে আহিছিলোঁ আৰু আজি ছেকেণ্ড টাইম আহি আছোঁ ইয়াৰ পিছত বিয়াৰ কাৰণে যেতিয়া আহিছিলোঁ নয়নমণিৰ ঘৰলৈ তেতিয়া বেলেগ এটা ৰাস্তা দি সোমাইছিলে আমাৰ বৰযাত্ৰী গাড়ী আঠমঙলাৰ কাৰণে আহোঁতেও বেলেগ ফাল দিয়ে গৈছিলোঁ বাট আজি ছেকেণ্ড টাইম এইটো ৰাস্তাতে আহি আছোঁ এতিয়া গৈ যাব ডাঙৰ গছজোপা পাম তাৰ পৰা ৰাইট টাৰ্ণ ল'ব লাগিব মই নয়নমণি সদায় জোকাওঁ ইমান ভিতৰত মানুহৰ ঘৰত থাকেনে সদায় মোক এভুকু দিয়ে ডাইৰেক্ট পিছফালে বহি আছে এতিয়া আমি ৰাইট টাৰ্ণিং ল'ব লাগিব এইজোপা ডাঙৰ গছজোপা থেংক গড স্পীড ব্ৰেকাৰত আপোনাৰ হোৱাইট পিনটো মৰা আছে যে আজিকালিতো আমাৰ টাউনতে কেতিয়াবা স্পীড ব্ৰেকাৰ একো গমেই নাপায় ক'লা ক'লা থাকে একো গম নাপায় ইমান ডাঙৰ ডাঙৰ বাম্প আই ডোণ্ট আণ্ডাৰষ্টেণ্ড কিয় এই হোৱাইট পেইণ্টটো নামাৰে স্পীড ব্ৰেকাৰত তেতিয়া আমাৰ বাইক বা গাড়ী চলাসকলৰ সুবিধা হয় গম পাওঁ দূৰৰ পৰা যে স্পীড ব্ৰেকাৰ আছে বুলি ইয়াৰ পৰা ৰাস্তা আকৌ ভাল ৰাস্তা ভাল হ'লে চলাই ভাল লাগে যিমানে দূৰ হওক যেনেকুৱাই পৰিস্থিতি হওক বাট ৰাস্তা বেয়া হ'লে বাকী চব মিছা বতৰ ভাল থাকক বাইক ভাল থাকক যিমানে যি হওক ৰাস্তা বেয়া হ'লে চব মিছা 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 এতিয়া চব না অলপমান বেয়া লাহে লাহে যাব লাগিব এনেকুৱা লাগিছে আমি ক'ৰবাত জংঘলৰ মাজত গৈ আছোঁ এনেকুৱা লাগিছে আজি হিমালয়নৰ অফ ৰ'ডিং আকৌ এবাৰ হৈ গৈছে ইয়াত আৰু আহি পেলাই এই তিনিআলিতে বাঘ ওলায় সচৰাচৰ একৰ্ডিং টু নয়নমণি সন্ধিয়া হ'লে সেয়া সন্মুখতে দেখিছে সেয়া আছে নয়নমণিৰ ঘৰ